তো হেল্ল' গাইছ, আপোনালোকৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। গাইছ, আজি পথাৰত আছোঁ কাৰণ আমাৰ বিধান তুলিব আছিল, সেইটোৰ কাৰণে আজি আবেলি সময়ত আছোঁ। তো গাইছ, ৰাতিপুৱাৰ সময়ত আহোঁৱেই, কিন্তু আবেলি সময়ত অহা পৰা নাই দিছোঁ এইকেইদিন, সেইটোৰ কাৰণে আজি অলপ আহিছোঁ। আৰু চাওঁ কেইটা পাৰোঁ মানে বিধান তুলিব, যিখিনি পাৰোঁ আজি তুলি নাযাওঁ আৰু মানে আজি বিলাই গেলিচোন 3-4টা বজাৰ নিচিনা হ'ল। আৰু এটামান পালেতো ভালে, এটাতো পাৰিম চাগে, 2টামান পাৰিব লাগিছিল, কিন্তু 2টাতো মোৰ জানাই টাইম লাগে মই বিধান তোলাত। আহকচোন আপোনালোকক দেখাওঁ কিমান দূৰ মানে পাৰোঁ, পিছত আপোনালোকক লগ পাইছোঁ। গাইছ, আজি এটা তোলাতে মানে 1 ঘণ্টা লাগিল জানেনে, পূৰা টাইম লাগে গাইছ মোৰ বিধান তুলি, মানে আগতো এনেকৈ টাইম লাগছিল, 1 ঘণ্টা লাগে গাইছ। ভাবিছে মোৰ এটা তোলাতে বিধান, আৰু 2টামান তুলিতো মোটামুটি 2.5 ঘণ্টা 3 ঘণ্টামান লাগব। আৰু গাইছ দেখিছেনে, আজি এটাহে তুলিলোঁ, আৰু কালি ৰাতিপুৱাৰ সময়ত আহিবই লাগিব। গাইছ, আজিকালি অলপমান এনেকুৱা নিচিনা ভিডিঅ'লৈ দিব চেষ্টা কৰিম দেই, যিখিনি পাৰোঁ। আৰু জানাই গাইছ, এনেকুৱা ভিডিঅ'বিলাক মোৰ কপিৰাইট আহি যায়, সেইকাৰণে অলপমান এনেকুৱা মিনি ব্লগ নিচিনা দিব চেষ্টা কৰিম। এইখিনি হৈছে পুৰা বিধান। গাইছ, আজিকালি হ'ল আৰু কালি গ'ল, কালি এটা তুলিব চেষ্টা কৰিম। তো গাইছ, আপোনাৰ লগতো এনেকুৱা ভিডিঅ'বোৰ অলপ ভাল নাপাব পাৰে চাই, মানে গাইছ সি আৰু আগতে আৰু ৰেচিপি ভিডিঅ' দিছিলোঁ, আজিকালি ৰেচিপি ভিডিঅ' নিদিওঁ না, সেইটোৰ কাৰণে আপোনালোকক চাই ভাল নালাগিব পাৰে। তো সেইকাৰণে গাইছ মাজে মাজে ৰেচিপি ভিডিঅ' দিব চেষ্টা কৰিম, আৰু লগতে এনেকুৱা নিচিনা ভিডিঅ' দিব চেষ্টা কৰিম।